আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। ভালেখিনি গৰম পৰিছে, সেই গৰমৰ কোবত মানে বাহিৰত যাব পৰা নাই, ক'তো যোৱা নাই। অহাকালি এটা প্ৰগ্ৰেম আছে, সেইটো প্ৰগ্ৰেম হয়তো যাম প্ৰগ্ৰেমটোত। আপোনালোকক মই জনাম ক'ত যাম, কি কৰিম। আৰু আজি তেনেকৈ বেলেগ একো বিশেষ ভিডিঅ' নিদিওঁ। আজিৰ ভিডিঅ'ত মই দেখাই আছোঁ আমাৰ বাগিচাত কি আছে। বিশেষ একো নাই, তথাপিও আপোনালোকক অকণমান দেখাই দিছোঁ। তেতিয়া 5টা বাজিল। এইখিনি সময়ত এইখিনি ঠাইত বহুত ভাল লাগে। এয়া বহাৰ কাৰণে মই টুল আনি লৈছোঁ, কিন্তু মহৰ প্ৰকোপত বহিবও নোৱাৰি। তথাপিও অকণমান সময় মই বহিম, দেখাই আছোঁ আপোনালোকক। চাওক, এয়া আছে কলগছ। এয়া চাওক, গোটেইখিনি কলগছ ইয়াত আছে। আৰু ইয়াতে দুপাতমান আছিলে। কাৰোবাৰ ধৰক ঘৰত পূজা চূজা হ'লে, নাম প্ৰসংগ হ'লে আমাৰ ইয়াৰ পৰা কলপাত লৈ যায় বা কলৰ পুলি লৈ যায়। সেইখিনি মই নকৰোঁ, দি দিওঁ। আৰু লগত আছে এয়া চাওক, ক'লা কচু। এইবোৰ ক'লা কচু খাব হ'লে মই ইয়াৰ পৰাই ক'লা কচু উঠাই লওঁ, উঠাই পেলাই খাওঁ। বাহিৰৰ পৰা অনাটো নাখাওঁ, কাৰণ যিকোনো ঠাইৰ পৰা মানে বেয়া ঠাইৰ পৰাও সিহঁতে উঠাই আনি পেলাই বিকে, সেয়ে মই নাখাওঁ। এইবিলাক ক'লা কচু আছে। আৰু লগতে আছে এইডাল কি কচু নাজানো, কিন্তু কচু মই ভিডিঅ'ত দিছিলোঁ আপোনাৰ। মোৰ জাজনী আহোঁতে বনাই খুৱাইছিলে, আৰু মোৰ মা আহিলেও বনায়, কিন্তু মই নিজে এতিয়ালৈকে বনোৱা নাই। এডাল কচু। তাৰপিছতে আছে এয়া হ'ল মধুপলং টেঙা। এইটো ইয়াৰ পৰাও আমাৰ কলনীৰ বহুতে লৈ গৈ পেলাই খায়। এইটো বহুত ভাল পেটৰ কাৰণে। এইটো খালে ভোক বাঢ়ে। মাছৰ লগত বা আলুৰ লগত এনেকৈ জোল বনায়ো খাব পাৰি। আৰু লগতে আছে এইটো, দেখাত একো নাই যদিও বহুত কিবাকিবি আছে। মোৰ কাৰণে এইখিনিয়ে বহুত। আৰু এইটো হ'ল মানিমুনি, সৰু মানিমুনি এইটো। ডাঙৰ মানিমুনি এইটো। ইয়াৰ লগতে সৰু আছিল অৱশ্যে, এয়া বহুত ডাঙৰ হৈ গৈছে। আৰু ইয়াতে মই ৰুইছিলোঁ। আৰু আছে এয়া হ'ল ভিংগৰাজ। ভিংগৰাজ হ'ল, এইবিলাক আছে, বহুত আছে। কিন্তু ভিংগৰাজৰ মানে কি হয়, মই উঠাই পেলালোঁ, লোৱা হোৱাই নাই, বহুত হৈছিলে। এয়া চাওক, পাতটো চাই লওক, ভিংগৰাজৰ পাত। আৰু ইডাল ইয়াতে আছে ডাঙৰ ধনিয়া পাত, যিটো এইটো ডাঙৰ ধনিয়া পাতৰ এই মানে ডাঙৰ পূৰা হৈ গ'ল। এইটো পাতটো দেখিলে বুজি পাব। এইটো আৰু থাকিব লাগে। এয়া মানিমুনি, ডাঙৰ মানিমুনিটো বহুত আছে। আৰু এয়া আছে পদিনা। এয়া চাওক, পদিনা। এই পদিনাও বহুত হৈছিলে। এইখিনি গোটেই জেগা পদিনাৰে ভৰ্তি হৈছিলে, মই উঘালি পেলালোঁ। এয়া পদিনা। আৰু লগত আছে আমাৰ এয়া তুলসী গছ, আৰু এয়া পূজা কৰা তুলসী গছ। আৰু এয়া হ'ল মোৰ মানি প্লেণ্ট গছ। দেখা পাইছে আপোনালোকে আগৰ ভিডিঅ'টো। এডাল এয়া এইখিনিয়ে। আৰু লগতে এয়া অমিতা এডাল হৈছিলে, যদিও অমিতাডাল ফল নধৰিলে। আমাৰ মৰমক টোপনি মাৰিব দিছিলোঁ। এই বেছি টাইম হোৱা নাই, 4:15 মানত শুইছিলে চাগে। মা, মই ঘূৰি চাওঁতে 4টাত বিচনাত উঠিছা।
এয়া শুইছিলে কিন্তু মোক কৈ আছিলে 5টাত উঠাই দিবা 5টাত উঠাই দিবা। এয়া 5টা বাজিল কি নাই সি উঠি গ'ল। মানে কিহৰ কাৰণে জানে, মানুহে পঢ়িবৰ কাৰণে উঠে, আমাৰ মৰমে খেলিবৰ কাৰণে উঠিছে। আৰু এটা আছে, এইটো হ'ল দুপৰ টেঙাৰ পাত। এইটো দুপৰ টেঙাৰ পাত চাইছেনে, মই লগাইছিলোঁ এইবিলাক। পদিনা ইয়াতো আছে, দুপৰ টেঙাৰ পাত। এইখিনিয়ে মোৰ বাগানত বস্তু এতিয়ালৈকে। মোৰ বাগান জংঘল হৈ যায়।